সেই সময়ত মোৰ বয়স ২৭ বছৰ। এই বয়সত মই ইমান মাইকী চুটি পোৱা নাই, যদিও যিকেইজনী পাইছোঁ সেইকেইজনীও কম নহয়। তাৰে ভিতৰত বিনীতা খুৰী অন্যতম। বিনীতা খুৰীৰ বয়স ৩৯-৪০ মান হ'ব। পেছাত শিক্ষয়িত্ৰী। আগত নাছিল, পিছত টেট দি পালে চাকৰি। চাকৰি সূত্ৰে ঘৰৰ বাহিৰত আছিল। তেতিয়া ক'ত কি কৰিছিল নাজানো মই। সম্বন্ধত খুৰী বুলি মাতো কাৰণে ইমান কাষ চাপিব পৰা নাছিলোঁ। ফেচবুকৰ জৰিয়তে খুৰীৰ লগত দুই এটা কথাৰ আদান প্ৰদান হয়। এদিন হোৱাটছআপত মেছেজ দিলে, কিবা এটা পঠিয়াইছিল, মই বিনীতা খুৰী বুলি লিখি। তেতিয়াৰ পৰা খা খবৰ লৈ থকা হয় মাজে মাজে। খুৰীৰ নামত ইতিমধ্যে মই বহুত হাত মাৰিছোঁ ভাবি ভাবি। খুৰীৰ গীতাখন কেনেকুৱা হ'ব, বগা নে ক'লা, খুৰীয়ে পেণ্টি পিন্ধে নে নাই। মই ঘৰৰ বাহিৰত থাকোঁ। এবাৰ ঘৰত আহোঁতে খুৰীয়ে ক'লে, তুমি আমাৰ ঘৰলৈ আহিবাচোন ফুৰিব। এদিন সন্ধিয়া সময়ত মই খুৰীহঁতৰ ঘৰ গৈ ওলালোগৈ। খুৰা গাঁৱৰ কাৰোবাৰ ঘৰত কীৰ্তনত যাব ৰেডি হৈ আছিল। মোক বহিব দি খুৰা ওলাই গ'ল। খুৰীয়ে মোক টিভি চাব দি চাহ বনাব ধৰিলে। পাতল নাইটি এটা পিন্ধি আছিল খুৰীয়ে। ৰ'দৰ জিলিকনিত পকৰটো ধুনীয়াকৈ জিলিকি আছিল আৰু লৰচৰ কৰি ফুৰিলে অপিনা দুটা বাৰুকৈ লয়। মই দুৱাৰৰ ফাকেৰে চাই থাকোঁ। কেতিয়াবা নাইটিটো টিকাৰ ফাঁকটোত সোমাই পৰে। মোৰ বাৰী উঠি টনটনীয়া হৈ পৰিল। খুৰীয়ে চাহ আনি দিলে আৰু দুয়ো বহি খালোঁ। ইটো সিটো বহুতো কথা পাতিলোঁ। বতৰটো ডাৱৰীয়া আছিল। বাহিৰত মেঘে গাজনি মাৰি আছিল। বৰষুণ আহিব নেকি বুলি মই দুৱাৰৰ বাহিৰত চাব আহিছিলোঁ। তেতিয়াই বৰ জোৰেৰে বিজুলী মাৰিলে। খুৰী একে জাপে আহি মোক সাৱটি ধৰিলে। ময়ো খুৰীক সাৱটি ধৰি সান্তনা দিলোঁ, মই আছোঁ নহয়, কেলৈ ভয় কৰিছে? খুৰী, জানা মোৰ বিজুলীলৈ বৰ ভয় লাগে অ'। ইফালে গাখীৰ দুটা মোৰ গাত হেঁচা খাই আছিল। মই নিজকে চম্ভালিব নোৱাৰিলোঁ। চিধা একো আগ পিছ নুগুনি খুৰী উজুৰত মোৰ ওঠেৰে চেপি ধৰিলোঁ। সামান্য আপত্তি কৰি পিছত খুৰীয়েও মোক চাপৰ্ট দিব ধৰিলে। মই গৰমৰ দিনত প্ৰায় জাঙিয়া নিপিন্ধাকৈ থাকোঁ আৰু সেইদিনাও পিন্ধা নাছিলোঁ। মোৰ লিংগ আগৰ পৰাই উঠি আছিল। খুৰীয়ে চাগে গম পাইছে, কাৰণ মোৰ কণীটো খুৰীৰ গাত ঘঁহা খাই আছে। খুৰীয়ে চুমা খাই খাই এখন হাত মোৰ পেণ্টৰ তলত সময়ে বাৰীডাল ধৰি, মানুহটোহে দেখাত সৰু, মালটো ইমান ডাঙৰ বুলি কৈ মিচিকিয়া হাঁহি মাৰিলে। মই আৰু ৰ'ব নোৱাৰা হৈ পৰিলোঁ। নাইটিটো উঠাই ৩৪ চাইজৰ দুটা চুপিব ধৰিলোঁ। খুৰীয়ে মুখেৰে উফ আহ উফ কৰিব ধৰিলে। মই খুৰীক চকী এখনত বহাই খুৰীৰ নাইটিটো আৰু পেটিকোটটো ওপৰলৈ দাঙি ল'লোঁ। খুৰীয়ে ধুনীয়া গুলপীয়া পেণ্টি এটা পিন্ধি আছিল। মই পেণ্টিটোৰ ওপৰেদি গীটাখনত চুমা এটা খাই পেণ্টিৰ ওপৰতে গীটাখন মোহাৰিব ধৰিলোঁ। খুৰীৰ গীটাখনৰ পৰা পানী ওলাই তিতি গৈছে। লাহেকৈ পেণ্টিৰ ভিতৰেদি হাতটো সোমোৱাই নুনৰ ফুটাটোত মাজৰ দীঘল আঙুলিটো ভৰাই দিলোঁ। চেক্সত ফুটাটো গৰম হৈ আছিল। লাহেকৈ পেণ্টিটো টান মাৰি খুলি লৈ খুৰীৰ ভৰি দুটা মোৰ কান্ধত উঠাই লৈ জিভাখন জোঙা কৰি খুৰীৰ নুনখনত ভৰাই দিছোঁ। খুৰীয়ে মোৰ চুলিকোছাত ধৰি মূৰটো জোৰেৰে হেঁচি ধৰিছে গোজখনত। এনেকৈ অলপ সময় চোপাৰ পিছত মোৰ পেণ্টটো খুলি খুৰীৰ মালকণত ভৰাই চকীৰ ওপৰতে চুলিব ধৰিলোঁ। তেতিয়া খুৰীয়ে ক'লে, বিচনালৈ যাওঁ ব'লা, চকীখনত দুখ পাইছোঁ। তাৰ পাছত খুৰীয়ে মোৰ কণীটো ধৰি ৰুমলৈ লৈ গ'ল মোক। তাৰ পাছত মোক খুৰীয়ে ঠেলা মাৰি বিচনাত শুৱাই লৈ মূৰ্তিবৰ বহাৰ দৰে মোৰ লিংগৰ ওপৰত বহি লৈ এবাৰ আগলৈ এবাৰ পিছলৈ কৰি চুলিব ধৰিলে। মই গাখীৰকেইটা ধৰি মোহাৰি মোহাৰি অ' য়েছ য়েছ বুলি কৈ কেকাবলৈ ধৰিলোঁ। কিমান ভাল লাগিছে সেই সময়ত। এনেকৈ ১৫ মিনিটমান চোদাৰ পিছত খুৰীয়ে স্পীড বঢ়াই দিলে আৰু ডাঙৰকৈ কপনি এটা মাৰি মোক হেঁচা মাৰি ধৰি পানী এৰি দিলে। ইফালে মোৰ ওলোৱাই নাই। এইবুলি মই খুৰীক বগৰাই লৈ ভৰি দুটা ওপৰলৈ দাঙি মেলি লৈ চুলিব ধৰিলোঁ। এনেকৈ ২০ মিনিটমান চোদাৰ পাছত খুৰীয়ে ক'লে, দেৰি নকৰিবা, বৰষুণ শেষ হ'ল, খুৰা আহি পাবহি পাৰে, সোনকালে চোদা। তাৰ পাছত মই জোৰ জোৰ কৰি চুলিবলৈ ল'লোঁ। চপ 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 চপকৈ শব্দ হ'ব ধৰিলে। মোৰ গতিবেগ বাঢ়ি গৈছিল। খুৰীয়েও কঁকাল হিলাই হিলাই মোক ছাপৰ্ট কৰি আছিল। ১৫-২০ মিনিটমান চুলি মই মাল পানী খুৰীৰ জুনিৰ ভিতৰত ভৰাই দিলোঁ। খুৰীয়ে আহ কৰি জোৰকৈ চিৎকাৰ কৰি উঠিল আৰু মুখত সন্তুষ্টিৰ ভাৱ দেখা পাইছিল। তেনেতে বৰষুণ এৰিলে আৰু খুৰীয়ে বাৰীডাল পেটিকোটেৰে দি চাফা কৰি খুৰীয়ে ক'লে, বহুদিন হ'ল হেনো খুৰাই নুচুলে, তোমাৰ লগত কৰি বৰ ভাল লাগিল আজি। তাৰ পাছত মই লিপষ্টিক এটা কৰি খুৰী ঘৰৰ পৰা গুচি আহিলোঁ।